Welcome back to my channel Pranati's Tips and Blog. মই এবাৰ কোনো ৰেচিপি ভিডিও লৈ আহা নাই মই এবাৰ লৈ আইছো অতি সহজতে আমি বনাব পৰা এটা দহি বটাৰ ভিডিও দহি যদি আপুনি নিজেই সাদৰত বটিব পৰা যায় তেনেহলে কিমান ভাল হয় হকচোন আমি চাও কেনেকৈ আমি বহুত অতি সহজতে দহি আমি সাদৰত কেনেকৈ বটিব পাৰো আপোনালোকক মই কিছুমান টিপছ দিম তাৰ বাবে তেন্তে আমি আৰম্ভ কৰি দিও নহয় জানো বলক চাও সাদৰখনৰ কালাৰ হৈছে এটা কালাৰ হৈছে স্কাই ব্লু আৰু আনটো কালাৰ হৈছে য়েল্লো কালাৰটো বেছি আছে তাৰ লগতে গোল্ডেনো আছে কিন্তু মই গোল্ডেন কালাৰৰ দহিয়াত বটা নাই মই ইয়াত বটিছো স্কাই ব্লু আৰু প্লাস য়েল্লো কালাৰ এটো টোটালি স্কাই ব্লু নহয় তাতকে অলপ বেলেগ হয় কালাৰটো একচুয়ালি কালাৰটো মই কি হেতু নাজানো আপোনালোকে চাই লব স্কাই ব্লু কালাৰটোৰ কাৰণে মই তাত স্কাই ব্লুৰ যিবিলা হুটা হয় হে হুটা দিছো আৰু য়েল্লোটোৰ কাৰণে মই দিছো য়েল্লো যিবিলা গুলি পোৱা যায় ন হেতু গুলি পাইছো গুলি লৈছো তাৰ কাৰণে মই এটা বেজি লৈছো বেজিটোত হুটা ভৰাই লৈছো গুলি ভৰাই লৈছো আপোনালোকো ভৰাই লব তেনেকৈ গুলি তাৰ পাছতে মই ইয়াত এয়া চাওক মই ইয়াতে কেটামান দহি বটিয়ে থৈছো মই চাৰিটা বেলেগ বেলেগ কালাৰ দহি বটিছো চাৰিটা য়েল্লো কালাৰ দিছো আৰু চাৰিটা স্কাই ব্লু কালাৰ দিছো এনেকৈ দহি বটিলে বহুত ধুনিয়া লাগে দেখিবলৈ আসলতে এয়া এতিয়া আমি আৰম্ভ কৰি দিও আপোনালোকক দেখাবলৈ আপোনালোকে চাই লব ভালকৈ এয়া যেটো মই হুটা সাদৰৰ পৰা উলিয়াই দহি বটিছো মই ইয়াত এক্সট্ৰাকৈ হুটা ভৰাই দহি বটা নাই এয়া মই মুঠিটো এয়া ধৰি লৈছো যি আমি হুটাৰ মুঠি লৈছো লৈ পেলাই তাত যি আমি মণি গুটি লগাই থৈছো হে তাত আমি ধুনিয়াকৈ মুঠিটো এনেকৈ লৈ তাত হে যি মণি গুটি লগাইছো তাৰ লগত ধুনিয়াকৈ এনেকৈ দি আপুনি ধুনিয়াকৈ পকাব লাগিব অলপমান পকালে ধুনিয়াকৈ গাঠিটো খাই যায় ধুনিয়াকৈ পকাই যদি আপোনাৰ হাতটো হুকান থাকে অকমান পানীত ভিজাই লব পাৰে তেতিয়া বহুত ধুনিয়াকৈ গাঠিটো হয় এনেকৈ মই ইয়াত ভিডিওটো দেখুৱাৰ দৰে আপোনালোকে গাঠি মাৰি দিব পাৰিলে গাঠি আপোনালোকে দুটা গাঠি মাৰিব এটা গাঠিত খুলকি যোৱাৰো কেতিয়াবা চান্স থাকে সেইবাবে দুটা গাঠি মাৰি দিব এয়া মই ধুনিয়াকৈ গাঠি মাৰি দিছো তাৰ পাছত সমান জুখত আপোনালোকে নিজৰ মতে এটা জুখ এটা লৈ পেলাই ধুনিয়াকৈ কাটি দিব কাটি দিয়াৰ পাছত ধুনিয়াকৈ মিলাই লব যিকিনো খুটা বিলাক অলপমান খেলমিলি হৈ থাকে সেইকাৰণে খুটাটো মিলাই লব আৰু যোনটো মই বেজি আপোনালোকক দেখাইছিলো গুলি ভৰাই সেম কালাৰ গুলি ভৰাব গুলি ভৰাই মই এই ভিডিওটো দেখুৱাৰ ধৰণে আপোনালোকে ধুনিয়াকৈ সিল এনেকৈ গাঠি মাৰি দিব সিলা গাঠি মাৰি দিব তাত ধুনিয়াকৈ গাঠি খাই যাব তেতিয়া একচুয়ালি দহিটো আসলতে বহুত ধুনিয়া হয় মানে দেখিবলৈ ধুনিয়া হয় আৰু ধুনিয়াকৈ তললৈ ওলমি থাকে এনেকৈ তললৈ ওলমি থকা দহিবোৰ দেখিবলৈ বহুত ধুনিয়া হয় আৰু আপোনালোকে চাই যাওক মই কেনেকি দৰে কৰো আপোনালোকে ঠিক তেনেদৰেই কৰিলে আপোনালোকৰ নিজৰ সাদৰ আপোনালোকে নিজেই দহি বটিব পাৰিব মই ঠিক তেনেদৰে স্কাই ব্লু কালাৰৰ আকৌ মই চাৰিটা ইয়াত বটি লম নেক্সট আকৌ মই ঠিক প্ৰথমতে মই আপোনাক যেনেকৈ দেখাইছিলো মই নেক্সটটো তেনেকৈ কৰি পেলাই এনেকৈ মুঠি খুটা লৈ পেলাই এনেকৈ মই দহি বটি যাম ধুনিয়াকৈ এয়া মোৰ নেক্সটটো হৈ গল বটা তাৰপিছত মই ধুনিয়াকৈ সমান সাইজত কাটি দিম আপোনালোকে চাব দীঘল চুটি হৈ থাকে নেকি হুটাবোৰ যদি দীঘল চুটি হৈ থাকে আপোনালোকে নিজৰ জুখমতে কাটি দিব এয়া চাওক মোৰ দহি বটা সম্পূৰ্ণ ৰূপে হৈ গল মই আপোনালোকক সম্পূৰ্ণ ভিডিওটো দেখাই দিছো দহি বটাৰ কেনেকৈ হৈ গৈছে এয়া চাওক মোৰ হৈ গল এয়া মোৰ সম্পূৰ্ণ সাদৰখনৰ দহি বটা হৈ গল আপোনালোকে জনাবচোন কেনেকুৱা লাগিলে দহি বটা যদি আপোনালোকে দহি বটাৰ এনেকুৱা সৰু সৰু কিছুমান টিপছ জানিবলৈ বিচাৰে বা কেনেকৈ কৰিব লাগে কেনেকৈ সাদৰৰ পৰা হুটা উলিয়াই দহি বটিব পৰা যায় সেইবোৰ জানিব বিচাৰে তেনেহলে আপোনালোকে মোক জনাব মই নেক্সট ভিডিওটোত আপোনালোকক আকৌ এনেকৈ দিবলৈ চেষ্টা কৰিম ধন্যবাদ আজিলৈ নেক্সট আকৌ মই এটা ভিডিও লৈ আহিম আপোনালোকৰ মাজলৈ আজি যদি ভিডিওটো আপোনালোকে ভাল পালে তেনেহলে মোৰ ভিডিওটো আপোনালোকে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিওবোৰৰ নটিফিকেশন আপোনালোকে পাই থাকে আৰু মই নতুন আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ আহো ধন্যবাদ